হেল্ল' গাইজ, যদি তোমালোকেও ড্ৰিম ইলেভেনত টকা এড কৰিবলৈ পাৰা নাই তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণলৈ চাবা। কাৰণ আজিৰ এই ভিডিঅ'টো চাই তোমালোকে ড্ৰিম ইলেভেনত 100% টকা এড কৰিবলৈ পাৰি যাবা। তোমালোকে যেতিয়া নিজৰ ৱালেটত ক্লিক কৰি পালে এড মানিত যোৱা, তেতিয়া তোমালোকক এটা এনেকুৱা অপশ্যন আহি যায় যে তোমালোকে ৰেষ্ট্ৰিকশ্যন এৰিয়াত আছা আৰু তোমালোকে ইয়াত বা অসমত তোমালোকে ড্ৰিম ইলেভেন খেলিবলৈ নোৱাৰা। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব ষ্টেপ বাই ষ্টেপ মই বুজাই দিম। তোমালোকে এতিয়া কি কৰিব লাগিব, GPS এমুলেটৰ নামৰ এপ্লিকেশ্যন এটা ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটো ডাউনলোড কৰি তোমালোকে ড্ৰিম ইলেভেন লিগেল হোৱা এখন ষ্টেট, লিগেল হোৱা যিকোনো এখন ষ্টেট, দিল্লী, মহাৰাষ্ট্ৰ, তামিলনাডু, ৱেষ্ট বেংগল, এখন ষ্টেটত এনেকৈ চাৰ্চ কৰি ক্লিক কৰি দিবা আৰু তোমালোকক তাৰ লোকেশ্যনলৈকে লৈ যাব। তোমালোকে এইখিনিয়ে কৰিব লাগিব ড্ৰিম ইলেভেন অসমত খেলিবলৈ। তাৰপাছত তোমালোকে নিজৰ ড্ৰিম ইলেভেন এপ্লিকেশ্যনটো অন কৰিবা। অন কৰাৰ পাছত তোমালোকে যেতিয়া আকৌ নিজৰ ৱালেটত ক্লিক কৰি এড মানিত ক্লিক কৰিবা, তেতিয়া তোমালোকে চাবা তোমালোকৰ একো প্ৰব্লেম নহ'ব। ছিকিউৰিটি ৰিজনৰ কাৰণে স্ক্ৰীনটো অলপ ক'লা হৈ গৈছে। তোমালোকক মই এতিয়াই 10 টকা এটা এড কৰি দেখাম ড্ৰিম ইলেভেন ৱালেটত। তোমালোকৰ চকুৰ আগতে 10 টকা এটা ড্ৰিম ইলেভেন ৱালেটত এড হৈ গ'ল। স্ক্ৰীনত আহি থকা এই ভিডিঅ'টো তোমালোকে চাই ড্ৰিম ইলেভেনৰ A to Z ইনফৰমেশ্যনৰ বিষয়ে গম পাই যাবা।